হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ৰেচিপিলৈ মই স্মিতা SB চুতীয়াৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ কাচকল আৰু পনীৰৰ এখন সুস্বাদু তৰকাৰী। এয়া দেখিব পাৰিছে কিমান ধুনীয়া হৈছে। তাৰ বাবে মই লৈছোঁ 3টা কাচকল আৰু লৈছোঁ ইয়াতে 2 কিলা তেজপাত, 2-3টাকৈ লং আৰু ইলাচি, এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু কাটি লৈছোঁ মান ধনিয়া অকণমান আৰু লৈছোঁ আদা নহৰু পেষ্ট আৰু লৈছোঁ ধনিয়া পাউডাৰ আৰু লৈছোঁ গৰম মছলা পাউডাৰ আৰু লৈছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। আৰু এই দেখিছে মই ঘৰতে পনীৰ বনাইছিলোঁ। আপোনালোকে যিসকলে আগৰ ভিডিঅ'টো চাইছে সেইসকলে সকলোৱে গম পাইছেই চাগে, আৰু যিসকলে চোৱা নাই আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰিব মইনো ঘৰতে কেনেকৈ পনীৰ বনাইছিলোঁ। এয়া লৈছোঁ মই এতিয়া কাচকল 3টা ধুনীয়াকৈ মই বাকলি গুচাই ধুই ল'লোঁ আৰু এতিয়া ৰুকনি এখনতে এনেকৈ মই ভালদৰে ৰুকি ল'ম। আৰু আপোনালোকে ইয়াতে বিলাহী আৰু জলকীয়া দিব পাৰে। মোৰ ওচৰত বিলাহী নাছিলে সেইকাৰণে মই বিলাহী দিয়া নাই, আৰু জলকীয়াটো বাৰু অপশ্যনেল হয়, কাৰণ আমাৰ আমাৰ ঘৰত সৰু ছোৱালী আছে, আমাৰ মানে জলকীয়া খাব নোৱাৰে, সেইকাৰণে মই জলকীয়াটো দিয়া নাই। আপোনালোকে আপোনালোকৰ জোখ অনুসৰি জলকীয়াটো লৈ ল'ব পাৰিব। এয়া মই এতিয়া এনেদৰে ভালদৰে ৰুকনিখনত গোটেই কাচকলকেইটা ধুনীয়াকৈ এনেকৈ ৰুকি ল'ম। আৰু এয়া দেখিছেনে বাৰু আপোনালোকে মোৰ কাচকলকেইটা ৰুকি লোৱা ধুনীয়াকৈ হৈ গ'ল। আনফালে এয়া গেছত মই কেৰাহীখন উঠাই দিছোঁ। ইয়াতে তেল গৰম হৈ গ'ল। ইয়াতে দিম এতিয়া লং, ইলাচি আৰু তেজপাত। এইকেইটা অকণমান সময় এনেকৈ ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতেই দিছোঁ মই পিঁয়াজটো মই অকণ সৰু সৰুকৈ কাটি লৈছিলোঁ। পিঁয়াজটো এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। আৰু তাতেই দিছোঁ মই আদা নহৰু পেষ্ট। যেতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ যাব তেতিয়া ইয়াতে দিছোঁ আদা নহৰু পেষ্টটো যাতে কেঁচা গোন্ধটো অকণমান যায় তেতিয়ালৈকে মই ধুনীয়াকৈ ভাজি ল'ম, পিঁয়াজৰ লগতে ধুনীয়াকৈ মিক্স কৰি। আৰু এতিয়া ইয়াতে দিম মই শুকান মছলাখিনি। মছলাৰ ভিতৰত বিশেষ তেনেকৈ ইমান মছলা ব্যৱহাৰ কৰা নাই। এতিয়া ইয়াতে দিছোঁ মই ধনিয়া পাউডাৰ আৰু দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু দিম এতিয়া হালধি। এতিয়া এইখিনি গোটেইখিনি লৰাই অকণমান যেতিয়া মছলাকেইটা অকণমান ভালকৈ সিজে সেইকাৰণে অকণমান লৰাই এনেকৈ ভাজি লৈছোঁ। আৰু এতিয়া দিছোঁ এয়া কাচকল, ৰুকি থোৱা কাচকল। এতিয়া গোটেইবিলাক এনেদৰে ভালদৰে লৰাই মেলি অকণমান মিলাই দিছোঁ, যাতে কাচকলৰ লগত গোটেইবিলাক ভালদৰে মিহলি হৈ যায়। আৰু এনেকৈ অকণমান সময় মই এনেকৈ ভাজি ল'ম। এনেকৈ এয়া অলপ সময় লৰাই এনেকৈ ভাজি লৈছোঁ। আৰু ইয়াতে দিছোঁ এতিয়া মই নিমখ সোৱাদ অনুসৰি। আপোনালোকে আপোনালোকৰ জোখ অনুসৰি নিমখটো দি ল'ব। আৰু এতিয়া লৰাই দিছোঁ নিমখখিনি পুনৰ মিলি যাবৰ কাৰণে ধুনীয়াকৈ। আৰু এইখিনি এতিয়া মই 2-3 মিনিটমানৰ কাৰণে ঢাকনখন মাৰি এনেকৈ ৰাখি দিম। এয়া 3 মিনিটমানৰ পাছত মই ঢাকনখন পুনৰ উঠাই অলপ সময় এনেকৈ লৰাই দিছোঁ। ইয়াতে এতিয়া মই দিম কুহুমীয়া পানী অকণমান দি যাতে কাচকলখিনি অকণমান কোমল হয় আৰু পনীৰৰ লগত যাতে ধুনীয়াকৈ মিহলি হৈ যায়, মানে অলপ গ্ৰেভি হয়, সেইকাৰণে এতিয়া কুহুমীয়া পানী অকণমান দিছোঁ। কুহুমীয়া পানী মই এইকাৰণেই দিছোঁ, ঠাণ্ডা পানী দিয়া নাই, কাৰণ কুহুমীয়া পানী দিলে মানে কালাৰটো ধুনীয়া হৈ থাকে, সেইকাৰণে এই কুহুমীয়া পানীখিনি দিয়াৰ পাছতে মই 10 মিনিটমানৰ কাৰণে এনেকৈ ঢাকনখন লগাই ৰাখি দিছিলোঁ। ইয়াত 10 মিনিটমানৰ পাছত পুনৰ ঢাকনখন ইয়াত দেখিব পাৰিছেনে মোৰ কাচকলখিনি ধুনীয়াকৈ সিজিয়ে গ'ল। আৰু ইয়াতে এতিয়া দিছোঁ মই পনীৰ তেলত ফ্ৰাই কৰি লোৱা নাই, ফ্ৰাই নকৰাকৈ মই দিছোঁ, কাৰণ মই পনীৰ ফ্ৰাই কৰি নিদিলে বেছি ভাল পাওঁ খাবলৈ, সেইকাৰণে। এয়া মোৰ পনীৰ দিয়াৰ পিছত এতিয়া পুনৰ 10 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত মই ৰাখি 10 মিনিটমানৰ কাৰণে ঢাকনখন লগাই ৰাখি দিলোঁ। আৰু এয়া 10 মিনিটমানৰ পাছতে এয়া দিছোঁ ইয়াতে গৰম মছলা অকণমান আৰু এয়া কাটি থোৱা মান ধনিয়া পাতকেইখন দি পিনি
2 মিনিটমানৰ কাৰণে পুনৰ ঢাকনখন মাৰি ৰাখি দিম, যাতে গৰম মছলাৰ গোন্ধটো আৰু মান ধনিয়াখিনি অকণমান ধুনীয়াকৈ গোন্ধটো সোমায়। আৰু এয়া চাওক 2 মিনিটৰ পাছত মোৰ এয়া পনীৰ আৰু কাঁচকলৰ তৰকাৰীখন ৰেডি। কিমান ধুনীয়া হৈছে দেখিছেনে? আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদিহে ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে বাই বাই।